চুৰি নকৰিবা চুৰি কৰিলে কেনেকৈ শাস্তি পাব লাগে আপোনালোকেতো চাব পাৰিব আমি যিটো ভিডিঅ' বনাইছোঁ সেইটোত সকলো বস্তু দিয়া আছে চাবলৈ পাৰিব জীৱনত যাতে চুৰি নকৰে তোর মান পায়া কে তারিখ আছে তাও আজ 20 তারিখ বকরিদ আই পালা আছে মাত্র 20 তারিখ એટલે 11 দিন বছরে বছরে 10টা 15টাকে কোরবানি দাও এবার দেখো আকই নাই লকডাউনত পয়সা পাতি কি করা যায় ইসলাম ভাই ঘৰত আছে না ঘৰত আছো কি কৰবা আহিলে ইমান দিনে ঘৰত বহুত দিন দেখা পোৱা নাছিলো বহ ঘৰত দিন খবৰ চব ভাল খবৰ ভালেই ৰ তে বহ মই ঘৰৰ পৰা তোৰ বহুত দিন তলত বহা নাই যে কৰবা আহিলি বহুত দিন দেখা নাছিলো ক'ত থাকা ঘৰতে আছিলোঁ ৰা আজিকালি কাম বন নাই সেইকাৰণে আহিলোঁ পইচা পাব 20,000 কিহৰ 20,000 তুই এতিয়া কি কৈ আছা কিহৰ 20,000 পৰা মতৰ তো কি কৈছে কিহৰ 20,000 যোৱা বছৰ যে চুৰি কৰি কেনে বহুত 20,000 মই পাহৰা গৈছিলো আচলতে পাহাৰা যা মোৰ তাৰমানে লকডাউন না চিন্তা চব পাহৰা গৈছে এই ভাই যোৱা বছৰ চাওক কিমান গৰু 10টা 15টা গৰু চুৰি কৰি দৈ কোৰবানি কৰিলো এইবাৰ একটা গৰু হবা নাই এই বানপানীত চব গৰু শিবিৰত লৈ গৈছে তে চুৰি কৰাৰ চান্সে পোৱা নাই কেনেকে কি কৰিম তই কৈছো চুৰিৰ চাৰিওফালে মানুহ মই যাবাই সাহস পোৱা নাই সেইগিলা মই বুজি নাপাওঁ মোক পইচা দিব লাগিব ভাই তোৰ পইচা নি কিনে মই ভালকৈ গৰু কোৰবানি দিম সেইটোৱে মই আশা কৰি আছোঁ এতিয়া তই পইচা দিব লাগিব মোক এই ভাই বছৰত আমি চুৰি কৰি কোৰবানি দিওঁ এতিয়া পইচা পাতি নাই কৰবাই দিম এতিয়া লকডাউনত বহি খাই শেষ কৰি দিছোঁ পইচা পাতি তে এইবাৰ আমি এটা কাম কৰোঁ কি কাম মানে তো বছৰ আমি চুৰি কৰি কোৰবানি দিওঁ হয়নে নাই তো এইবাৰ এটা কাম কৰোঁ এইবাৰ লাষ্ট ফাৰ্ষ্ট ডাঙৰ চাই এটা দামী পূৰা এতিয়া বডি চডি থকা মাংস থকা আৰু মই চুৰি কৰি কিনে মই কোৰবানি দিওঁ কি ক'ত পাবি মই চুৰি কৰা বাদ দিছোঁ এইবিলাত মই নাযাওঁ আৰু এই ভাই তোমাক পইচা কৰবা দিম এইবাৰ তোৰ মই ভৰিত ধৰি কওঁ এইবাৰ লাষ্ট ফাৰ্ষ্ট মোৰ লগত এটা চুৰি কৰিব লাগিব এইবাৰ কোৰবানিটো ধৰি মেলি এটা চুৰি কোৰবানি কৰি দিওঁ কি কৰোঁ উপায় নাই তেতিয়া হেৰি কৈছা তই যদি কৈছা হ'ব দে যাম কিন্তু যদি ধৰা পৰোঁ ভাই কথাই দায়িত্ব উলিয়াব লাগিব ধৰা কিয় পৰিমা ইমান চুৰি কৰিছোঁ 10 বছৰ 15 বছৰ আগত একদিন ধৰা পৰিছোঁ নেকি এইবাৰতো লাষ্ট এইবাৰ ধৰা নপৰোঁ এইবাৰ এটা কৰিম মই তে হেৰি কৰবি মই ৰাতি 12টা বজাত ফোন কৰিম তই আহিবি তে হ'ব 12টা দেৰি নকৰিবি ফোন কৰাৰ লগে লগে গুচি আহিবি তে কি কৰিবি ভাই আমি গৰীব দুখীয়া মানুহ কোৰবানি কৰিবই লাগিব এইবাৰ লাষ্ট চান্স এইবাৰ কোৰবানি এটা কৰিমেই এইবাৰ লাষ্ট হ'ব দে সেইটো কৰিয়ে বাদ দিব লাগিব ইছলাম ভাই তে মই যা দে দে তে তই ৰাতি ফোন মাৰিবি তেতিয়াহ'লে তই নাম্বাৰটো মেছেজ কৰি দিবি হ'ব দে মেছেজ দে আৰু মিছ নকৰিবি কিন্তু দে কেইটা বাজিলে হাও 12টা বাজিলে দেখুৱে ফোন কৰ তাক এটা কেলা ৰিচিভে নকৰোঁ কি টোপনি গৈছে নেকি এতিয়া নেকি আৰু একবাৰ ফোন মাৰি চাওঁ ৰ
সৌৰা কি কৈছিলো মনত নাই নেকি এই এই চুৰি কৰা কথা যে কৈছিলো দেহাতে খচকে মনে মনে আহিবি দেই কোনো যাতে শুনা নাপায় ঘৰৰ মানুহ যাতে শুনা নাপায় মই ঘৰত কাকো নকওঁ মনে মনে ওলাই যাম আৰু স্পীড আহিবি টাইম বেছি হৈ যাচ্ছে ৰুবলৈ আহি নাপলা কেতিয়াবা ফোন কৰিছে এতিয়াক লৈ ৰুবলৈ আহি নাপলা ফোনে মাৰো এটা মোবাইলত থৈ দেখোন জ্বালাত পৰি গ'লো না এতিয়াক লৈ আহিয়ে নাপলা ইমান দেৰিতো ৰাস্তাত ধৰা হৈছোঁ অলপ কাৰণে বাচি আহিছোঁ দিয়ে নহয় পালে বচাইছোঁ দিয়ে এতিয়া অলপ বহু লৈ কিনে আৰু যাবা কাৰ ঘৰত যা যা তাৰ মানে আনতে কিন্তু মই ধনচৰ ঘৰৰ বাটৰ আগত কিন্তু দুটা মই দেখা এই ধনচে হয় নেকি তাৰে এটা লৈ আহিম য'তে দেৰি কৰি কি হ'ব পোহৰ হৈ যাব তাড়াতাড়ি যাব লাগে Oh no! চেরাবাতি কিন্তু ভাল ন কাম হব কিন্তু মাংস আছে কিন্তু দে ন বয়া খাব কোরবানির রাইজৰ মানুহে কিন্তু বয়া খাব ন তেল পাব না হেই হাল্লা নকৰবি কি কৈছে হাল্লা নকৰিম মই চুৰি কৰিমেই মালিকে আকলা আহিম মাৰি কিনে নদীত ফাই দিম সেইগিলা টেনশ্যন কৰিছে মাৰ খালি তই খাব লাগিব দে মই কিন্তু দাউৰিম তই দাউৰিবি মই থাকান্তে কি কয় তই কথা মোৰ মহিয়াল বান্ধা আছে মথালি ঘৰতে পানী বানপানী ঘৰত ৰাখিব পৰা নাই এতিয়া মথালিত বান্ধা আছে মোৰ অন্তৰখন অলপ কঁপি আছে কাৰণ মহিয়াল যদি চুৰ কৰি লৈ যায় ইফালে লকডাউন পইচা পাতি কাৰো হাতত নাই চুৰ কৰি ল'লে ময়ো মৰিম জ্বলা আমি দুটাই মিলি মহিয়াল চাই আহোঁ ৰাতিও বহুত উঠিছে হ'লে গ'ল অকলে মোৰ আৰু ভয় লাগে তুমি যে সহায় কৰা সেইটোৱে হ'ল জ্বলা চাই আহোঁ আমি দুটাই জ্বলা তোমাৰো বিপদ কি কৰোঁ আৰু ৰাতি হৈছে যদি জ্বলা দুটাই মিলি যাওঁ জ্বলা চাই আহোঁ জ্বলা পাপু চোৱাচোন এই মহিলা সেই দুইজন কোনে মহি চুৰ কৰিব বুজি আছো দেখোন জ্বলা পাপু জ্বলাচোন ঐ তোলা জোতাই এইটো কাম কিয় কৰিছা হা এই বাৰিষা তহঁতে মই চুৰ কিয় কৰি আছা কি কৈছে তই এটা আমাৰ মোৰ কি কৈছে এইগিলা ভাষণ দিবা আছে নেকি চোৱাচোন সেইগিলা বোলে সেন্দৰ মই চোৱাচোন তুমিতো গমেই পা মোৰ ঘৰৰ কাষতে আমাৰ মই সিহঁতে কৈছে কেনেকে তন্দৰ হ'ব ভাষণ দিবা আছে নেকি কেনেকে ভাষণ দিম তহঁতে চুৰ কৰিব আহিছে আমি কেনেকে চুৰ হ'ম আমাৰ চুৰ আহিছা দিব তহঁতে ইছলাম ভাই মালিকে হান পাই যাও দাউৰো যাও মালিক হ'লে কি হ'ব মালিকে ভয় পাওঁ নেকি মাৰিম বয়া মাৰিম ধোক ভয় কৰি পলাম নেকি আমি কি কৈছা মোকে মাৰিবি মই মোকে মাৰিবি নেকি বাপু এনে ধৰাচোন থানাক লৈ যাম ইহঁতক আজি ধৰা এদি মোক চুৰ কৰি এদি মোক কিয় ধৰিছ তই মোক কিয় ধৰিছ কোনি চুৰ কৰিব আহিছে মিছা কথা কৰিব আহিছে বয়া মাৰিম ধৰক কই ৰুবুল কথা আছোন এনে ধৰ চুৰ কৰিবি আৰু তই মোক মাৰলি ইনকা মাৰিছা তই মোক চাম তই এক মাৰিছা তই নধৰে কিয় মাৰিছা বাবু জ্বলা চুৰ পলালা জ্বলা ইছলাম ভাই আগত নদী তাকেতো কি করবি তহঁতে মারি কেলা নদীত ফাই দিম এইবাৰ চাম দেচোন তহঁতক কোনে বচাই এইবাৰ তহঁতে এইবাৰ তাহাঁতেতো মাতি আছে ধন ভাই মোৰ কিন্তু কলিজান খান কপি আছে তাহাঁতেও দুটা আমো দুটা কি বা হইতে পাপু তুমি কি কোৱা এইগিলা কথা মোৰ জীৱনত চাই মই মহিয়ালক বেছি চাহ চিন্তা কৰোঁ জানানা সেই মহিয়াল যে চুৰ কৰিব আহিছিল সিহঁতে মোৰ জীৱনটো জাক লাগে কিন্তু চুৰক মই মাৰিমেই সেইটোতো মই ভাবি আছো জ্বলা বাপু সিহঁতৰ লগত মাৰামাৰি কৰিম জ্বলা
ৰবুল আছো ইয়াতে এক মাৰি নদী ভাই দিম আজি ৰবুলা এ নামারবি এ ধনক এ নামারবি তোকে মারিম কেলা গিছে না এরবার নামারবি ভাই ওই তোকে মারিম বয়া মারিম তো একবারে নাই বিয়া এক খোঁজ একবারে নাই বলি গেছি বয়া মারিম তো এক খোঁজ একবারে নাই ধর এক ফেলে দিম ধর ধর কি মরিলে কি এই মসজিদ হয় ধনে মরিল মোর বন্ধু এটা মরিল ও ধনে কি কথা কে নকয় কথা ক একবার কি ততে ধনক মারলি ধনক মারলো কি করছিস কই দে তুই যদি কাবাক কই দে তোকে মারি নদী ভাই দিম আমি সৰু সুৰা চুৰ বুলি হৈছে নেকি আজি কিবা কাৰণত ধৰা পৰিছে তই যদি কাবাক ক তোকে ভাই দিম নদী মাৰি কি চিন্তা পড়লো কি কৰো মই নকওঁ দে মোৰ জীৱনৰো ভয় আছে মই কাকো নকওঁ দে মোক নামাৰবি ইছলাম ভাই আমাক যি মাৰি থৈ আহিলোঁ মোৰতো কেম্বা লাগি আছে পেটটো বিহি আছে শুদ্ধ বিহি আছে মোৰো কেম্বা লাগি আছে একদম মানে কামটো আমি ভাল কৰা নাই নেকি আল্লাহ ওপৰলৈ জানে কি কৰিছে সেইটো বৈদ্য বেয়া লাগি আছে আল্লাহ এতিয়া কি কৰে আমাৰ দৰকে কি হৈছে ভাই মোৰ পেটৰ কেম্বা লাগি আছে বৈদ্য বেয়া লাগি আছে কি করলো আমি নাজনো কি করলো এগুলো এ ততে এনে কি কৰি আছা কি হৈছে আমাৰ ধনক মাৰছা নাই সেইকাৰণে আল্লাহ শাস্তি দিছি এই চোৰৰ জ্বালাই চোৰৰ শাস্তি এনে গম পাইছা আমাৰ ধনক যেনেকে মাৰছি আল্লাহ সেইটো বিচাৰ কৰিব তহঁতৰ বিচাৰটো আমি কৰবা নৰলোৱে আল্লাহ করবো তহতর বিচার তহতে যেনকে খাবি সেনকে মরবিরা যাও আর ভাই কি করি যাও তহতর বিচার আল্লাহ করবো আপোনালোকক আজি এইটো ভিডিঅ'ৰ দ্বাৰাই আজি আপোনালোকক বুজাব বিচাৰিছোঁ যে বয়া ধনেৰে বয়া হাৰাম পইচাৰে যদি আপোনালোকে যদি কোৰবানী কৰে তেনেহ'লে কোৰবানী হালাল নহ'ব আজি আপোনালোকক এইটো ভিডিঅ'ৰ দ্বাৰা আপোনালোকক বুজাব বিচাৰিছোঁ যে হাৰাম ধনেৰে কোৰবানী কৰিলে কোৰবানী জায়েজ নহয় যাতে আপোনালোকে দৰে আমাৰ দৰে যাতে এনেকুৱা ভুল কোনোবাই নকৰে হাই গাইজ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব নতুন ভিডিঅ'ৰ কাৰণে চাই থাকক আমাৰ ইউটিউব চেনেল